Hello friends, welcome to the Unique Fact YouTube channel. एक एलियन डिवाइस का असर हो गया, उसे बांधा चक्कर बेगजब हो गया। ये आम बच्चा देखो कितना खास हो गया। He's Benson. জেফ বেজছ যিজন পৃথিৱীৰ সকলোতকৈ ধনী ব্যক্তি হয়, যাৰ সম্পত্তি $113 বিলিয়ন হয়। তেওঁৰ বিষয়ে আপুনি হয়তো নিশ্চয় শুনিছে। আৰু বিল গেটছকটো আমি সকলোৱে চিনি পাওঁ। জেফ বেজছ আৰু বিল গেটছৰ যিবোৰ কোটছ হয়, তেওঁলোকে কোৱা প্ৰত্যেকটো লাইন সেইবোৰৰ একোটা ধুনীয়া অৰ্থ লুকাই আছে। আৰু প্ৰত্যেকটো লাইন জ্ঞানৰ একোটা উৎস হয়, যিবোৰ আমাৰ নিচিনা নিউ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবোৰে জনাটো নিশ্চয় প্ৰয়োজন, কাৰণ এইবোৰে জীৱনত আগবাঢ়ি যোৱাত বহুত সাহস আৰু উৎসাহ প্ৰদান কৰে। সো ভিডিঅ'টো শেষলৈ নিশ্চয় চাব। আপোনালোকে বিভিন্ন ধৰণৰ ভিডিঅ'জ, বুকছ বা নিউজৰ মাধ্যমেৰে জানিবলৈ পাইছে চাগে যে কিমানবোৰ পৰিশ্ৰম আৰু চেষ্টাৰ অন্তত তেওঁলোক পৃথিৱীৰ ভিতৰত একোজন ছাকচিড আইডল হিচাপে পৰিচিত হ'ল। কেনেকৈ তেওঁলোক পৃথিৱীৰ সকলোতকৈ ধনী ব্যক্তি হিচাপে পৰিচিত হ'ল, তেওঁলোকৰ বায়োগ্ৰাফীবোৰে ইয়াক সুন্দৰকৈ বৰ্ণনা কৰে। কিন্তু তেওঁলোকৰ যিবোৰ কোটছ হয়, সেইবোৰৰ বিষয়ে আমাক ভালকৈ কোনেও নকয়। আচলতে সেই কোটছবোৰেই আমাৰ কাৰণে বেছি প্ৰয়োজন। Bill Gates, number 1. Don't compare yourself with anyone in this world. If you do so, you are insulting yourself. এইষাৰ বহুত প্ৰয়োজনীয় বক্তব্য হয়। নিজক কেতিয়াও বেলেগ এজনৰ লগত তুলনা নকৰিবা। তুলনা কৰাটো সকলোতকৈ ডাঙৰ ইনচাল্ট হয়, যিটো আমি নিজকে কৰা নিচিনা হয়। তুলনা কৰিলে হয়তো আমাৰ সাহস কমিব, নহ'লে হয়তো আমাৰ অহংকাৰ বাঢ়িব। যদি আমি বেলেগ কোনোবা এজনৰ লগত নিজকে তুলনা কৰিছোঁ আৰু সেই তুলনা কৰা মানুহজনতকৈ যদি কোনো ক্ষেত্ৰত আমি দুৰ্বল হয়, তেন্তে আমাৰ সাহস কমিব। আৰু যদি কোনো ক্ষেত্ৰত সেই মানুহজনতকৈ ওপৰত, তেন্তে আমাৰ অহংকাৰ বাঢ়িব। নম্বৰ 2. I choose a lazy person to do a hard job because a lazy person will find an easy way to do it. ইয়াৰ অৰ্থ হ'ল মই কোনো এটা টান কাম কৰিবৰ কাৰণে এজন এলেহুৱা মানুহক বাছি ল'ম। বিল গেটছে প্ৰায় তেওঁৰ ইণ্টাৰভিউবোৰত কয় যে যিজন মানুহ লেজি অৰ্থাৎ এলেহুৱা, সেইজন মানুহে প্ৰত্যেকটো কাম কৰাৰ এটা সহজ উপায় উলিয়ায়। এই কথাষাৰ আপুনি নেগেটিভলি নল'ব। ইয়াৰ অৰ্থ এইটো নহয় যে আমি এলেহুৱা হৈ যাব লাগিব। এই কথাষাৰ আমি মটিভেশ্যনেল দৃষ্টিৰে চাব লাগিব। প্ৰত্যেকটো কাম কৰাৰ সহজ উপায় বিচাৰিব লাগিব, কাৰণ ইয়াকে ক্ৰিয়েটিভনেছ বুলি কোৱা হয়। নম্বৰ 3. If you were born poor, it is not your mistake, but if you die poor, it's your mistake. যদি আমি দুখীয়া হৈ জন্মগ্ৰহণ কৰিছোঁ, তেন্তে সেইটো আমাৰ ভুল নহয়। আমি ভগৱানক প্ৰশ্ন কৰিব পাৰোঁ যে আমাক দুখীয়া কৰি জন্ম কিয় দিলা? কিন্তু যদি আমি দুখীয়া হৈ মৃত্যু হ'বলগীয়া হয়, তেন্তে সেইটো ভগৱানৰ ভুল নহয়, কাৰণ ভগৱানে আমাক এই ধুনীয়া জীৱনটো দিছে। সেইকাৰণে নিজৰ জীৱনটোত এনেকুৱা কিছুমান কাম কৰা, যাতে মৰাৰ সময়ত আমাৰ এনেকুৱা অনুভৱ হয় যে হয়, পৃথিৱীখনত মই কিবা এটা কৰিলোঁ। নম্বৰ 4. Life is not fair, get used to it. এই কোডটো আমাৰ ইম'চনেল লেভেলৰ সৈতে জড়িত হৈ আছে। আমি আমাৰ জীৱনটোত এবাৰ নহয় এবাৰ এইটো অনুভৱ নিশ্চয় কৰিছোঁ যে লাইফটো ফেয়াৰ নহয়। অৰ্থাৎ জীৱনটোত কাৰোবাৰ বহুত বেছি আশ্চৰ্য বিভূতি থাকিব পাৰে আৰু কাৰোবাৰ বহুত কম। আমি এনেদৰে ভাবোঁ যে মই ইমানখিনি পাব লাগিছিল, কিন্তু প্ৰকৃততে একোৱেই নাপাওঁ। আৰু মোৰ লগৰবোৰৰ ওচৰত ইমানবোৰ আছে। য়েছ ব্ৰাদাৰ, জীৱনটো ইমান সহজ নহয়। এইটো সত্য আমি মানিবই লাগিব, কিন্তু আমি নিজৰ পৰিশ্ৰম আৰু চেষ্টাৰ বলত নিশ্চয় আগবাঢ়ি যাব পাৰোঁ। সেইকাৰণে লাইফটো আনফেয়াৰ হয়, এইটো আমি মানিব পাৰোঁ। মই এইটো কৰিব নোৱাৰোঁ, এইষাৰ কথা মনৰ পৰা আঁতৰাই দিয়া। নম্বৰ 5. Patience is a key element of success. অৰ্থাৎ আমাৰ ধৈৰ্য ধৰিব পৰা শক্তি থাকিব লাগিব। কোনো এটা ভাল পৰিণাম কেতিয়াও একেদিনে পোৱা নাযায়, সফলতা লাহে লাহে আহে। নম্বৰ 6. I failed in some subject in class, but my friend passed in all. Now he is an engineer in Microsoft and I am owner of the Microsoft. বিল গেটছে কৈছে যে সৰুতে কিছুমান ছাবজেক্টত মই ফেইল কৰিছিলোঁ, কিন্তু মোৰ এজন বন্ধু আছিল যিয়ে প্ৰত্যেকটো ছাবজেক্টতে পাছ কৰিছিল। এতিয়া মোৰ বন্ধুজনে এটা কোম্পানীৰ ইঞ্জিনিয়াৰ পষ্টত কাম কৰি আছে, কিন্তু যিটো কোম্পানীত তেওঁ কাম কৰি আছে সেইটো কোম্পানীৰ অ'নাৰ মই। মাত্ৰ এটা লাইন ক'ব বিচাৰোঁ যে পৰীক্ষাৰ নম্বৰেই সকলো নহয়। নম্বৰ 7. Money has no utility for me beyond a certain point. প্ৰায়ভাগ মানুহে এনেদৰে ভাবে যে পইচাই সকলো হয়, কিন্তু যদি পৃথিৱীৰ দ্বিতীয়জন ধনী মানুহে এনেদৰে কয় যে পইচাই সকলোবোৰ নহয়, তেন্তে এতিয়া আপুনি কি বুলি ক'ব? যদি আপোনাৰ সম্পৰ্কবোৰ ধুনীয়া হৈ আছে, আপোনাৰ ওচৰত এটা ধুনীয়া পৰিয়াল আছে, আৰু যদি আপোনাৰ বন্ধুত্ববোৰ ধুনীয়া, তেন্তে এই সকলোবোৰৰ মূল্য পইচাতকৈ বহুত ওপৰত। এজন মানুহ যিজনৰ ওচৰত কৰোৰ টকা আছে, কিন্তু না তেওঁৰ ওচৰত পৰিয়াল আছে না বন্ধুত্ব, তেওঁ সেই পইচাবোৰৰ কি কৰিব? আৰু দ্বিতীয়জন মানুহ দুখীয়া হয়, কিন্তু তেওঁৰ সম্পৰ্কবোৰ ভাল। এতিয়া আপুনি বুজি পাইছে চাগে কোন আচলতে বেছি সুখী। চ' বিল গেটছে এনেদৰে কয় যে তেওঁৰ কাৰণে পইচাৰ ভেলিউ এটা সীমিত পৰ্যায়লৈকেহে।
তাৰ আগত আহে পৰিয়াল আৰু সম্পৰ্কবোৰ জেফ বেজছৰ কোটছবোৰ নম্বৰ 1 What we need to do is always lean into the future. When the world changes around you and when it changes against you, what used to be a tailwind is now a headwind. You have to lean into that and figure out what to do because complaining is not a strategy. এই কোটটোৰ এটা বহুত গভীৰ অৰ্থ আছে ইয়াৰ অৰ্থ হ'ল পৃথিৱীখন সদায় একেধৰণৰ হৈ নাথাকে ই সলনি হৈ থাকে আৰু কেতিয়াবা এই পৃথিৱীখন আপোনাৰ বিপৰীতে সলনি হয় ভাল কামবোৰো বেয়া হৈ যায় এনেকুৱা পৰিস্থিতিত বহি কান্দি থকাতকৈ আমি এইটো জানিবলৈ চেষ্টা কৰিব লাগে যে এতিয়া আমি কি কৰিব লাগিব এনেকুৱা এটা পৰিস্থিতিত আমি মেক্সিমাম কি কৰিব পাৰোঁ কাৰণ যি হ'ব লগা আছে সেয়াটো হ'বই আচল কথা প্ৰকৃততে এইটো যে যদি জীৱনত কিবা এটা বেয়া হয় তেন্তে কোনোবা এটা চুকত বহি কন্দাৰ বিপৰীতে কিবা এটা উপায় বিচৰা কাৰণ প্ৰত্যেকটো সমস্যাৰ কিবা এটা নহয় কিবা এটা সমাধান থাকেই সলিউশন আছে সেই কাৰণেতো প্ৰবলেম আছে নম্বৰ 2 ইউ হেভ টু ফেইল ইফ ইউ ৱান্ট টু সাকসিড আপুনি কেতিয়াবা নিজকে এনেদৰে কৈছেনে যে এই কামটোত মই ফেইল কিয় হ'লো চাওক প্ৰথম কথা এইটো যে এই পৃথিৱীখনত এনেকুৱা কোনোৱেই নাই যোন নেকি ফেইল হোৱা নাই আৰু আমি ফেইল হ'লেহে সফলতাৰ ফালে আগবাঢ়ি যাব পাৰিম কাৰণ প্ৰত্যেকটো ফেইলৰ সৈতে আমি কিবা নহয় কিবা এটা শিকিবলৈ পাওঁ সেইকাৰণে ফেইল হোৱাটোক লৈ ভয় নকৰিব নম্বৰ 3 I knew that if I failed I would not regret that but I knew that one thing that I might regret is not trying এইষাৰ বহুত মটিভেশ্যনেল বক্তব্য হয় জেফ বেজছে এনেদৰে কয় যে যদি আপুনি কিবা এটা কৰিব বিচাৰিছে তেন্তে কৰি দিয়ক একো নকৰাতকৈ ভাল কিবা এটা কৰাটো যদি নকৰে তেন্তে পস্তাব আৰু যদি কৰিও ফেইল হৈ যায় তেন্তে আপুনি প্ৰকৃততে ফেইলিয়াৰ অনুভৱ নকৰিব কাৰণ তেতিয়া আপুনি নিজকে এনেদৰে ক'ব পাৰিব যে মই কৰিবলৈতো ট্ৰাই কৰিছিলোঁ না সেইকাৰণে জীৱনটোত কিবা এটা কৰাৰ আগতে নিজৰ খোজ পিছুৱাই নানিব আমি নতুন প্ৰজন্ম আমাৰ চিন্তাধাৰা আৰু আমাৰ কৰ্মইহে আমাৰ ভৱিষ্যত গঢ়িব সো এতিয়াৰ পৰাই সাজু হোৱাৰ প্ৰয়োজন যদি কথাখিনি শুনি ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিয়ক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি লওক যাতে চেনেলটোৰ প্ৰতিটো আপডেট ফাৰ্ষ্ট অফ অল আপোনাৰ তাত আজিৰ কাৰণে ইমানেই গুড বাই টাটা